মাৰাৰ ঘৰ ক'ত লখিমপুৰত, দেউতাৰ ঘৰ তেজপুৰত, পিছে তুমি থাকা ক'ত? তুমি তোৰ খবৰ ভালনে? ভালেই। তোৰ দেখোন কাম কাজ নাই, ইয়াত বহি থাক। কিয়? কিবা কৰিলো নেকি মই? যে ৰহিম চাচাক কৈ থৈ আহিছিলি যে পথাৰত ধান বান্ধিম বুলি, এতিয়া নাযাওঁ কিয়? যি এজনী আনিলো, এই দুদিন পিছে পিছে মোমায়েকৰ বেমাৰ, দুদিন পিছে পিছে ককায়েকৰ বেমাৰ, ভাত তৰকাৰী বনোৱাই নাই, এনেকেই গ'লগে। কি যাবি কামলৈ, এতিয়ালৈকে একো খোৱাই নাই। আমাৰ ঘৰত ৰুটি বনাইছে বৌ, মায়ে বহুত ভাল লাগিছে বৌ, কালি কলো ধানখিনি বান্ধিলে, এতিয়া গোটাই দিব। মাৰাৰ ঘৰ ক'ত লখিমপুৰত, দেউতাৰ ঘৰ তেজপুৰত, পিছে তুমি থাকা ক'ত? তুমি থাকা ক'ত? মই থাকো গুৱাহাটীৰ চহৰত, চহৰৰে থাকা চাগে হোষ্টেলত। ৰামচন্দ্ৰ আহিছে, ৰভা তলত বহিছে, তাকে দেখি আমাৰ কইনাই কঁকাল ঘূৰাই নাচিছে। ৰামচন্দ্ৰ আহিছে। কাম কৰি থকা অৱস্থাত গান এটা গালে মনটো ভাল লাগি যায়। ফোন এটা আহিছে, মই এইখিনিতে বহি কথাটো পাতি লওঁ। ইয়াতে বহি কথা পাত। এই ধান কটা মানুহে ধান কাটি আছে, মই চাব আহিছো। তুমি কি কৰি আছা? ভাত খালা? খবৰ ভালনে আবা মাহঁতৰ? কৈছিলো 70-80 বিঘা মাটি খেতি কৰিছো, সেয়া কামলা লাগি আছে, তাকে চাই আছো। গাড়ী আনে না খোজকাঢ়ি আহিছো, এই ৰাস্তা বোকা যে, সেইটো কাৰণে খোজকাঢ়ি আহিছো। এতিয়া ৰাখা, মই পিছত ফোন মাৰিম দিয়া। তই ইমান মিছা কথা ক যে, তই ক'ত 70-80 বিঘা মাটি খেতি কৰিছ? বাদ দে, এতিয়া কাম কৰিব লাগে বৌ। ফোনত ইমান মিছা কথা ক'ব নালাগে, তই ইমান মিছা কথা কওঁনে ফোনত? দুটা মানুহ আনিলে, এটা মানুহ ক'ত? এটা মানুহ মই নাপালো, কেনেকে আনিম? তই এটা মানুহ নাপালি মোক ক'ব, মই এটা মানুহ আনিলোহেঁতেন নহয়। এতিয়া কামখিনি কোনে কৰিব? তোৰ পইচা কিমান আছে সন্ধিয়া আহি হিচাপ কৰি লৈ যাবি। কালিৰ পৰা তই কামত নাহিবি। মই যাওঁ এতিয়া।